তুমি বাইক চলাব নাজানিছিলা হয় নাই মেঘৰঞ্জনীক পিছলে বহাই পেলাই দিলা শ্বুটিঙত আৰু সিদিনাখনে আমি সেই গানটো শ্বুট কৰিছোঁ না তাৰ পিছদিনাখন সিদিনাখন আমি শ্বুট কৰিছোঁ লাহেদৈ গীতটি চ' এপাৰেণ্টলি আই কাম ফ্ৰম আ ফেমিলি ৱেৰ ইউ ন' আমি বহুত মানে দেউতাহঁত মানে বহুত শাসনত ডাঙৰ দীঘল কৰিছে বহুত শাসন এইটো নকৰিবা সেইটো নকৰিবা বেয়া ভাল বেয়াৰ মানে বৰ্ণনাটো সৰুৰ পৰা ইমান শুনিছোঁ যে সঁচাকৈ গ্ৰেটো চুজ কৰিব পাহৰিয়ে থাকিলোঁ মানে বুজিছা বগাটোৱে চুজ কৰিলোঁ ব্লেকটোৱে একদম চাবই নাপায় সিফালে যাব নাপায় মই ভাবোঁ আজিকালিৰ সময়ত গ্ৰে লাগে ইউ কেনট বি কমপ্লিটলি হোৱাইট অৰ ব্লেক চ' হেভিং ছেড ডেট লাইক এই আমাৰ ঘৰত আমি মিডল ক্লাছ ফেমিলি মানে বহুত ঘটনা ঘটে আমাৰ যিসকল আছে ধৰ সম্পৰ্কীয় কাৰোবাৰ এক্সিডেণ্ট হৈয়ে থাকে বাইক চাইক দিয়াৰ কাৰণে তেতিয়া দেউতাহঁতৰ ধাৰণা নাই আমাৰ ল'ৰা বাইক চাইক গাড়ী চাড়ী নাই তুমি বিশ্বাস কৰিবা মই প্ৰথম গাড়ী কেতিয়া চলাইছোঁ জানা যেতিয়া মোৰ এখন মিটিং আছিলে এটা ফটোশ্বুটৰ কাৰণে মিটিং মই ডোনা প্লেনেটত আহিব লাগে তাৰ আগলৈকে এতিয়া অভিনেতা সকলোৱে এক্সপেক্ট কৰে এটা নিৰ্দিষ্ট লাইফষ্টাইলত চলিব লাগে গাড়ীতে অহা যোৱা কৰিব লাগে কিন্তু মোৰ সামৰ্থ্য নাছিলে যেতিয়া মই কৰাও নাছিলোঁ সেই ভেলকেবাজি মই কৰা নাই মই যিটো হয় তেনেকৈয়ে চলিছোঁ পাব্লিক ট্ৰান্সপৰ্টত সামৰ্থ্য অনুযায়ী মোৰ জীৱনটো চলাব চেষ্টা কৰিছোঁ ইভেন টুডে চ' মই কিছুমান কি বুলি ক'ম বেচিক ৰাইটছৰ পৰা বঞ্চিত আছিলোঁ যেনেকৈ গাড়ী বাইক আনকি চাইকেল পৰ্যন্ত গীটাৰ পৰ্যন্ত কাৰণ আমাৰ ঘৰত সেই পৰিৱেশ নাই মানে নাছিল আৰু মই ব্লেম নকৰোঁ প্ৰত্যেকজনৰ এটা আপব্ৰিংগিং থাকে এটা নাৰ্চাৰিং থাকে আমাৰ দেউতাহঁতে যি ধৰণৰ নিজে ডন বস্কো স্কুলত পঢ়া শুনা কৰি ডাঙৰ হৈছে আৰু খুব অভাৱত ডাঙৰ হৈছে মানে আমাৰ ককাহঁতে শুনিছোঁ মাটি বাৰী বিক্ৰী কৰি তেওঁলোকক স্কুলত পঢ়ুৱাইছিল যাতে ভাল শিক্ষা লৈ ভাল মানুহ হয় আৰু সেই চেষ্টাটো দেউতাৰো আছে মোৰো আছে মোৰ ক্ষেত্ৰত মোৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত চ' তেনেকৈ বহুত বস্তু নিশিকিলোঁ সময়ত নিশিকিলোঁ যিটো শিকিব লাগে বা জীৱনটো জীয়াবলৈ নিশিকিলোঁ ঠিক আছে সেইখিনি যেতিয়া মই নিজে মোৰ সামৰ্থ্য হ'ল মই যে ক'লোঁ ডোনা প্লেনেটৰ ইনচিডেণ্টটো সিদিনাখন দেউতাই মানে মই ক'লোঁ যে দেউতা মই যাব লাগে তেতিয়া আমিনগাঁৱৰ মানে বহুত শৰাইঘাটৰ বহুত লেঠা এখনে দলং বহুত ট্ৰাফিক আৰু সিদিনাখন মানে তামাম বৰষুণ দিছে আৰু বৰষুণ মানে একদম একো নেদেখি চ' দেউতা সাধাৰণতে তাৰ আগত এবাৰ মোক ড্ৰাইভাৰ এজন যোগাৰ কৰি দিছিল আমাৰ ঘৰৰ ওচৰৰে দাদা এজন তেওঁ আহি চলাই লৈ যায় তথাপিও মোক চলাব নিদিয়ে মই ইফালে গাড়ীখন চলাব জানো আৰু ইমান ভালকৈ নাজানিলেও জানো আৰু টু হুইলাৰ একেবাৰে নাজানো কাৰণ চুয়ে পোৱা নাই ইমান শাসনত ডাঙৰ দীঘল হ'লোঁ আৰু দেউতাক কোৱা কথা মানে এই पत्थर की लकीर एकदम जो पापा बोलेंगे मैं करूँगा बोल दिया চ' তেনেকৈ গ'লোঁ তেওঁ সিদিনাখন ড্ৰাইভাৰজন দাদাজন আহিব নোৱাৰিলে চ' এতিয়া মই যাবতো লাগিব দেউতা মানে খুব চিন্তাত আৰু মোক এলাউ কৰিছে আৰু গ'লোঁ সিদিনাখন মোৰ এনেকুৱা অনুভৱ হ'ল দেউতাহঁতে খৰচ বহন কৰি থাকে মইনো কি কৰিছোঁ তো যিদিনা সেই পে'মেণ্ট মোক এডভান্স দিছে সেই পে'মেণ্টে মোক টেংক ফুল কৰাইছোঁ আৰু গাড়ীখনৰ আৰু সিদিনাখনৰ পৰা যেতিয়ালৈকে মই নিজে এখন গাড়ী ক্ৰয় কৰাৰ মোৰ সামৰ্থ্য নহ'ল মই তেতিয়ালৈকে সেই খৰচটো সদায় মেইনটেইন কৰি আহিছোঁ কথাটো এইটোৱে যে এটা পুতেক দেউতাকৰ ৰিলেশ্যনশ্বিপ থাকে না যে তুমি মোক এইটো নিদিলা না মই কৰি দেখুৱাম তোমাক মই নিজৰ কৰি দেখুৱাম বাট ইন আ গুড ৱে অফক'ৰ্ছ চ' তেনেকৈ দেউতাহঁতৰ মানে আমাৰ প্ৰফেশ্যনটোৰ লগত ইমান অৱগতও নহয় দেউতাহঁতে আমাৰ ঘৰত পৰিয়ালত মানে আমাৰ বংশতে চিনেমা চোৱা এটা যে পৰম্পৰা থাকে তেনেকুৱা ধৰণৰ একো নাই চ' খুব বহুত ছেটেল আৰু খুব মানে জেণ্টেল আৰু মানুহবিলাক চ' এতিয়া মোৰ প্ৰফেশ্যনটোৰ বিষয়ে একো নাজানে তাৰ প্ৰ'জ এণ্ড কনছ নাজানে শংকিত চ' তাৰ মাজত নিজকে মানে এই ধৰণে আগবঢ়াই লৈ যোৱাটো খুব ডাঙৰ চেলেঞ্জ আছিলে আহোঁ এতিয়া এক্সিডেণ্টটোৰ কথা এতিয়া শ্বুটিঙতো চব কামৰ কাৰণে আমি প্ৰস্তুত থাকিব লাগে বাইক চলাব জানো কিন্তু যিহেতু এক্সেছ নাই না মোৰ কাজিনৰ বাইক আছে না মোৰ বন্ধু তেনেকুৱা আছে যাৰ লগত মই বাইক চলাই ফুৰিম গতিকে কামৰ তাগিদা যিখিনি জানো আৰু এয়া নহয় যে মোক এতিয়া যাব দিলে মই ধুনীয়াকৈ ডেফিনেটলি যাব পাৰিম বিকজ আই এম ইউজ টু ইট আই হেভ এন এক্সেছ টু আ বাইক তেতিয়া নাছিল I was what, 21? 21. So, no, I was not 21. I was 20 to 23, something like that, yeah. So, তেতিয়া আৰু ক'লে এতিয়া নৰ্মেলিতো তাৰ আগতে শ্বুটিঙত বহুত চলাইছোঁ সিদিনা কপাল ইমান বেয়া
তাৰমানে মোৰ আইচাইটৰ প্ৰব্লেম আছে এণ্ড সিদিনা মোৰ লেন্সটো মানে অলপমান হেৰি হৈ গ'ল শ্বিফ্ট হৈ গ'ল চ' মোৰ অলপ খেলি মেলি হৈ গ'ল দেখাত মানে চ' মই অনুৰাধাৰ যিটো টিকেট কাউণ্টাৰ আছে তাৰ কাষৰ যিটো এৰিয়া আছে পাৰ্কিঙৰ পৰা আহি মই জাষ্ট এক্সিটটো ল'ব লাগে আহি আছোঁ হঠাৎ এনেকুৱা লাগিল একো নেদেখা হৈ গ'লো দেখোন সেই নাৰ্ভাছনেছতে মানে ইনষ্টেড অফ টেকিং এ টাৰ্ণ মানে লেফ্ট মোৰ ৰেষ্টটো দিয়া গ'ল বেছিকৈ পিছফালে হিৰইন বহি আছিলে পিছফালে মেঘৰঞ্জনী এই একদম মানে কথমপি বাচিছোঁ আৰু এই কোণাটোত জাষ্ট খুন্দা লাগিলে পৰিলোঁ তাৰ পাছত মই বোলো হে প্ৰভু কি হৈ গ'ল মই একো চিন্তা কৰা নাই বাইকখন কাৰোবাৰ কিবা মোৰ হৈছে নাই ছোৱালীজনীৰ বা কি হ'ল মানে সেই চিন্তাত সেই গিল্টটোত কিমান মই গোটেই চিটিংটো কেনেকৈ শেষ কৰিছোঁ আপোনাৰ 20 কিমান আছিলে এতিয়া আই থিংক 23 নেকি বহুত সৰু আছিলে তেতিয়াতো বহুত সৰু মেঘৰঞ্জনী আমাতকৈ বহুত সৰু গতিকে তেনেকৈ গ'ল কিন্তু থেংকফুলি মেজৰ একো নহ'ল আমি জাষ্ট পৰিছোঁ আৰু দুখ পাইছোঁ আৰু কিন্তু যিমানেই যি নহওক ন ছোৱালী মানুহ গতিকে তাৰপাছত এটা সেই মানে সেইটো এটা অধ্যায় তাৰপাছতো আৰু এইবিলাক মানে পানী ভাত খোৱাৰ নিচিনা হৈ গ'ল আৰু